নমস্কাৰ। আপুনি কেতিয়াবা পানীৰ বটলত পানী খাওঁতে এক্সপায়াৰ ডেট পাৰ হোৱা পানী খাইছে নেকি? যদি খাইছে সাৱধান হওক, আজিৰ পৰা নাখাব। কিয় জানেনে? সাধাৰণতে আমি জানো যে পানী বেয়া নহয়। তেন্তে পানীৰ বটল এটাত এক্সপায়াৰ ডেট কিয় লিখা থাকে? বন্ধ পানী বেয়া বা অপ্ৰয়োজনীয় নহয়, কিন্তু কেইবামাহ ধৰি প্লাষ্টিকৰ পেকিঙে ইয়াৰ মানদণ্ড হ্ৰাস কৰে। যদি বটলৰ পানী দীঘলীয়া সময়ৰ বাবে ৰখা হয়, ই দুৰ্গন্ধময় হৈ পৰে আৰু কেতিয়াবা আনকি বেক্টেৰিয়াও সৃষ্টি কৰিব পাৰে। সাধাৰণতে প্লাষ্টিকৰ বটলত ৰখা পানীৰ ম্যাদ উকলি যোৱা তাৰিখ 2 বছৰ। কিন্তু যেতিয়া পানীৰ এই বটলটো পোনপটীয়াকৈ সূৰ্যৰ সংস্পৰ্শলৈ আহে, বটলটোত থকা পলিথিন টেৰিফথেলেট পানীত দ্ৰৱীভূত হ'বলৈ আৰম্ভ কৰে। ই কেৱল পানীৰ সোৱাদ প্ৰভাৱিত নকৰে, লগতে স্বাস্থ্যৰো ক্ষতি কৰিব পাৰে। এই প্লাষ্টিকৰ বটলৰ পৰা নিৰ্গত হোৱা ৰাসায়নিক উপাদানে আমাৰ কৰ্কট ৰোগ, মস্তিষ্কৰ সমস্যা, স্নায়ু ৰোগ, হৃদৰোগৰো আশংকা বৃদ্ধি কৰে। লগতে আমাৰ ৰোগ প্ৰতিৰোধ প্ৰণালীও ক্ষতিগ্ৰস্ত কৰে। সেয়েহে পানীৰ বটলত এক্সপায়াৰ ডেট লিখা থাকে আৰু আমি এই এক্সপায়াৰ ডেট পাৰ হোৱা পানী খাব নালাগে। ভিডিঅ'টোত দিয়া তথ্যসমূহ যদি আপোনাৰ ভাল লাগিল, অনুগ্ৰহ কৰি লাইক কৰিব আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় আই অসম।